গোলামী কৰি কিবা লাভ আছে নেকি হা লগৰ ঘৰত কৰি কি লাভ আছে পইচাৰ কাৰণে মানুহে কাম কৰে নেকি হা এছ কৰিব লাগে এছ কৰিলেই হ'ল জীৱনত এছ কৰিব লাগে কি কাম কৰিব লাগে ফাল্টা ধুনীয়া বতৰ ক'ত যাওঁ দে কামত গৈ কি লাভ আছে কচোন মোক বুজাই দিছে মোৰ ৰাতিপুৱাৰ পৰা এইটো লৈ কাজিয়া ঘৰত কামত নগলি ঘৰ বনাম কপে ল'ৰা ছোৱালী পুহিম কপে খাম কপে গাড়ী গোৱা ল'ম কপে ধনী কেতিয়া হ'ম ধনী হ'ব লাগে সোনকালে বিল্ডিং বনাম ধনী হৈ পেলাই বিল্ডিং লৈ গাড়ী লৈ কি কৰিব কচোন এছ কৰিব লাগিব না মই কি কৰি আছো এছ কৰি থকা নাই ফটোৱা কথা কৈ এছ কৰাতকৈ আৰু কি লাগে এড কৰি আৰু কি বুজি পোৱা নাই এছ কৰিব লাগে এতিয়া চোৱা কাম কৰিলে পইচা পাম পইচা দিহে কিবা কিবি কৰিব পাৰিম তাৰ পিছত গৈহে এছ কৰিম তাতকৈ মই ডাইৰেক্ট এছ কৰি আছো কি অসুবিধা এবাৰ কৰিছা নি ইয়াত বহিছা বহিছো তুমি বহা কথাকেইটা শুনো আমি এবাৰ এতিয়া হাতখন এবাৰ মেলি দিয়া এনেকে মেলি দিলা জানো কি ধুনীয়া বতাহ লাগি আছে নে ভৰি লৰাব লাগিব এনেকে এনেকে ভৰি পাক দিয়া এনেকে ভৰি পাক দিয়া এনেকে পাক দিয়া এনেকে পাক দি থাকিব এনেকে লৰাই থাকিব লৰাই থাক লৰাই দেচোন ভূমিকম্প আহে বতাহ নালাগে বতাহ লাগিছে না তুমি এনেকে এছ কৰিলে হ'ল এনেকে এছ কৰি থাকিলে হ'ল কেনেকুৱা কাম কৰি লাভ নাই কাম কাজ কৰি লাভ নাই কি কথা কৈ আছো কাম কৰিলে লাভ নাই বোলে মানে কোনো বতাহ লাগিছে না কচোন বতাহ লাগিছে কি জানা মেইন প্ৰবলেমটো কি কচোন কি প্ৰব্লেম মানে পেটটো চিন্তা হয় নে ভাবি লচোন এখন ডাঙৰ ৰেষ্টুৰেণ্ট বুলি ভাবি ল ৰেষ্টুৰেণ্ট ক'ত ৰেষ্টুৰেণ্ট ধৰি লোৱা এখন ডাঙৰ ৰেষ্টুৰেণ্ট চকী দেখিছোন ধেৰ থাকিব আমি বহি ভাবি লোৱা না ধৰি ল'লে কিবা অসুবিধা আছে নেকি ধৰিয়ে লৈছো এইটো এখন ধুনীয়া ৰেষ্টুৰেণ্ট ক'ত ঠিক আছে হা ক'ত ধৰিব লাগিব ধৰি লোৱা এনে মনতে ধৰি লোৱা মনতে দে মনতে ধৰি লোৱা এতিয়া তোমালোকে কি খাবা কোৱা চিকেন বিৰিয়ানী খাবা নে মাটন বিৰিয়ানী খাবা বিৰিয়ানী চিকেন খাবা বিৰিয়ানী ক'ত ইয়াত আহা ধৰি লোৱা না ধৰিয়ে লৈছো হ'ল ধৰিয়ে লৈছো বহাচোন বহা বহি লোৱা কথাটো শুনা কচোন ধৰি লোৱা ক'ত ধৰিবা দিছা আৰে ক'ত ধৰিব লাগে আকৌ মনৰ ভিতৰত ধৰি লোৱা মনত ধৰি লোৱা এতিয়া কি খাবা মোক কোৱা চিকেন বিৰিয়ানী খাবা নে চিকেন বাটাৰ চিকেন খাবা নে ললিপপ খাম চিকেন ললিপপ খাবা আচ্ছা তুমি কি খাবা চিকেন বিৰিয়ানী খাম আচ্ছা ঠিক আছে তুমি কি খাবা থাকিলে খাম নাই আকৌ চিকেন ললিপপ চিকেন খোৱা পেট ভৰাই খোৱা হা পেট ভৰাই খোৱা কি কয় পেট ভৰাই খোৱা খোৱাচোন পেট ভৰাই নাই মই দেখাই পোৱা নাই এতিয়া আপুনি কি ঠাট্টা মাৰিব আহিছে নেকি আমাক আমি কাম কৰিব গৈ আছো আমাক কাম কৰিব দিয়ক না কি চিকেন ললিপপ কিবা ললিপপ আমি ৰেষ্টুৰেণ্টত আছো নে না বহি পকা পোষ্টত বহি আছো মনুতহে ধৰি ল'বা দিছে এই বিচাৰ কামই কওক বহি লোৱা না মনত ধৰি লোৱা এতিয়া ধৰি পিনে খাই থাকা পেট ভৰাই খোৱা খাই থাকি কি কথা কয় নাই থাকিলে খাম শুনি লোৱা তুমি চশমাটো পিন্ধাচোন এতিয়া ভৰিত পাক দিয়াচোন আচ্ছা তুমি ধৰি লোৱা চিকেন বিৰিয়ানী পেট ভৰাই খাই ল'লা আচ্ছা এছ কৰাচোন ভাল লাগিছে নে ভাল লাগিছে নে তুমি পিন্ধাচোন পেট ভৰি গ'লা এতিয়া গম পালানে এতিয়া চশমাটো পিন্ধিলা নহয় এতিয়া ভৰিখন পাক দিয়া ভৰিখন অলপ এনেকে লৰাই থাক না এছ কৰা নিচিনা লাগিছে নাই এছ খোৱা নিচিনা লাগিছে অলপ লাগিছে বেছি লগা নাই আৰু অলপ লৰাই থাকা লাগিছে নে কি মজা লাগিছে হাৱা আহি আছে এতিয়া ইয়াক এবাৰ দিয়া কি বুজি পোৱা নাই পিন্ধিছো বা কি মজা লাগে ভয় লাগিছে দে একচুয়ালি কিন্তু তুমি মোৰ ওচৰতে বহা বহুত মজা চিকেন ললিপপ খাই দিলো বহা মুচি লওঁ এতিয়া ভৰিখন পাক দি লোৱাচোন চশমাটো পিন্ধোতে কিবা এটা নিচিনা লাগি আছে এতিয়া ভৰিখন লৰাই থাক নাচোনকে লাগি থাকে এছ কৰা নিচিনা লাগিছে নে মজা লাগিছে মই কিবা ভোজ খালি পাত আছো নি তেনেকুৱা লাগি আছে চশমা কি আছে এনেকুৱা এইটো বাহাদুৰ থকা চশমা এইটো ক'ৰ পৰা আনিছে আপুনি চশমাত লাগিব নেকি লাগিছিলে আচ্ছা এটা কাম কৰো শুনা তোমালোক তিনিটা চশমাটো বদলাই এদিন পিন্ধিবা আৰু আজিৰ পৰা কাম কৰিব
গৈ লাভ নাই এই কাম কৰিব নালাগে। আমতে এই, ঘৰত মই যোৱা নাযাম। আমতে ঘৰত যোৱা এছ কৰি থাকা আজি দিয়কচোন আজি মই পিন্ধো মোৰ ফেমিলিক নি এতিয়া ঘৰত যায় প্লাষ্টিকৰ চকী আছে নে নাই চকী আছে এনেকে দুখন উলিয়াই ল'বা বাছ এনেকে ল'বা মোৰ চশমাটো পিন্ধি ল'বা বা যেনে ভৰিখন অলপ লগাই থাকিবা বা আপুনি বস্তু এটা দিলে দেই দাদা মই লাইফতো পাহৰিব নোৱাৰিম দেই আপোনাক এইটো আৰু এটা কথা হ'ল নহয় এতিয়া যোনে পিন্ধিব সিনে ভাত খাব নোৱাৰিব এই শুনা তাৰে ভোক নালাগিব দিনটোত এবাৰ ভগাই ভগাই পিন্ধি ল'বা আৰে মোৰ কথাটো শুনা তুমি পিন্ধিবা 9টাৰ পৰা 10টালৈ মই 10টাৰ পৰা 11টালৈ পিন্ধিম তেওঁ পিন্ধিব 10টাৰ পৰা 13টালৈ ব'লা যাওঁগৈ 10টাৰ পৰা তেতিয়া মোৰ এটা কাম কৰিব যায় লাভ নাই ঘৰত যোৱা ধুনীয়াকে প্লাষ্টিকৰ চকী ৰ'ব আপুনি বহুত ধুনীয়া বস্তু এটা শিকাই বঢ়িয়া এছ কৰি থাকা গৈ যোৱা